শিৱসাগৰ জিলা সত্ৰ মহা গাইছ আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এইটো দেখিবলৈ পাইছে, এইটো ধাবা, এইটো হৈছে শিৱসাগৰৰ ধাবা। খুবেই ভাল লাগিছে মোৰ আহি ইয়াতে গাইছ। ইমান মানে অলপ ৰাস্তাকেইটা বেয়া হৈ আছে, চ' বহুত ভাল লাগিছে মোৰ মানে বিশেষকৈ বহুত মানে সৰুৰ পৰা আশা আছিলোঁ ন এনেকুৱা জেগাবিলাক চাবলৈতো। তো নমস্কাৰ, ৰাজভাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখিব পাইছে মই আছোঁ বৰ্তমান, এয়া হৈছে মই মানে গাইড আহি আছোঁ ডিব্ৰুগড়। চ' আমি এতিয়া 13 তাৰিখে আহিছিলোঁ, এতিয়া আহি থাকোঁতে মানে ৰাতি হৈ গ'ল। ৰাতি নগাঁও, শিৱসাগৰ, যোৰহাট আদিকে কৰি পাৰ কৰি এতিয়া আমি আহি পাইছোঁ মৰাণ। আপোনালোকে দেখিব পাইছে, দেখি লৈছে মৰাণৰ চাহ বাগিচা। ইফালে মানে কি হ'ল গাইছ, এই গোটেইটো ৰাস্তাবিলাক এনেকুৱা ধৰণৰ মৰাণৰ। এয়া আছে, দুইফালে চাহ বাগিচা আছে আৰু এনেকুৱা ওখ ওখ গছ আছে। আমি মানে কি হ'ল এইটো ৰাস্তাইদি ডিব্ৰুগড় গৈ আছোঁ আৰু ইফালে পাৰ কৰি আহিলোঁ আমি মৰাণ চিটি। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ। তো একচুৱেলি কি হ'ল, চাহ বাগিচা মৰাণৰ পৰা মানে মৰাণ যিখন নেকি মেইন চিটি হয়, তাৰ পৰা অলপ আগুৱাইছোঁ। ইয়াতে মানে আমি চাহ খাবৰ কাৰণে ৰখিছোঁ। কি কয়, বিশেষকৈ আপাৰ আছাম আহিম বুলি বৰ্তমান আজি আহি পাইছোঁহি। চ' খুবেই ভাল লাগিছে গাইছ, এয়া দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ভাল লাগিছে আৰু বহুত দিনৰ পৰা ইচ্ছা আছিল মোৰ এই জেগাত আহিবলৈ। তো খুবেই ভাল লাগিছে আৰু মানে পূৰা এক্সাইটেড হৈ আছোঁ ডিব্ৰুগড় চাবলৈ। তো মোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ডিব্ৰুগড় চিটি। আৰু যিসকলে বাৰু দেখা নাই তেওঁলোকৰ বাবে বিশেষকৈ এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব বুলি ভাবিছোঁ। মানে যি পাৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব বুলি আশা ৰাখিছোঁ আৰু চাই থাকিব। আৰু মানে আপাৰ আছামত যিবিলাক মানে আমি যিটো মানে ৰাস্তাই আহিছোঁ, আমি মানে আহোঁতে কি হৈছে চব দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ' পাই থাকিব আপোনালোকে। চেনেলটো যদি মোৰ ইউটিউব চেনেলত আপোনালোকে প্ৰথম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ আপোনালোকক কওঁ যে আমি গুৱাহাটীৰ পৰা ওলাইছিলোঁ 13 আগষ্ট 10:30মান বজাত, মানে পূৰাপূৰি 11টা বজাত 11টাত ওলাইছোঁ। তাৰপৰা আহি আমি কি কয় কাজিৰঙা আহি পাওঁতে সন্ধিয়া হৈ গৈছে। কাজিৰঙাখিনি বিশেষকৈ ৰাস্তা ঘাটবিলাক ইমান ভাল নহয় আৰু তাতে পাহাৰ আছেতো, পাহাৰখিনি মানে লাহে লাহে আহিব লগা হয়। আৰু ৰাষ্ট্ৰীয় উদ্যান যিহেতুকে সেইফালে মানে অভয়াৰণ্যবিলাক পাই আহি থাকোঁ সেইফালে আহিলে। তাৰপৰা আহি বোকাখাট পাৰ কৰি এইটো কি কয় নমলিগড়লৈ ৰাস্তাটো ইমান ভাল নহয়। আপোনালোকে আপাৰ আছাম যিসকলে আহে গমেই পাই আছে, তাত নমলিগড়ৰ পৰা 4 লাইন আৰম্ভ, মানে ভাল 4 লাইন ৰাস্তা হয়। আৰু কি কয় শিৱসাগৰ ৰাস্তা 4 লাইনবিলাক বনাই আছে, হোৱা নাই। তো শিৱসাগৰো পাৰ কৰি আহিলোঁ। আজি ৰাতিপুৱা শিৱসাগৰ পাৰ কৰি আহিলোঁ। ৰাতি মানে আহি আমি যোৰহাট পাৰ কৰি তাতে ৰৈ দিছিলোঁ, অলপ কিবা কিবি খাই লৈ ৰাতি। তাৰপিছত ৰাতিপুৱা মৰ্ণিং ওলাই দিছোঁ, একে শিৱসাগৰ পাৰ কৰি দিছোঁ ইফালে আহি। তো শিৱদৌল এইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম ঘূৰি গ'লে। তো গাইজ বিশেষকৈ আমি আমাৰ যিটো ডেষ্টিনেশ্যন হৈছে ডিব্ৰুগড় চিটি। তো ইফালে গৈ থাকিম। আৰু এতিয়া মানে আমি ইয়াতে অলপ ৰখিছোঁ, চাহ পানী খাবলৈ অলপ ৰেষ্ট কৰি লৈছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। আৰু বিশেষকৈ মোৰ খুবেই ইচ্ছা মানে কি শিৱসাগৰৰ যি মানে শিৱদৌল, জয়দৌল, জয়সাগৰ এইবিলাক চাবলৈ। তো যাওঁতে আপোনাৰো দেখুৱাম। তো গাইজ এইখিনি কথা এটা কওঁ, আৰু আমি যিটো ৰাস্তা আহিছোঁ মানে সেইটো ৰাস্তাই কি কয় নামদাঙৰ শিলসাঁকোখন যে দেখুৱাই থাকে, সেইটো পাৰ কৰি আহিলোঁ। মানে ইমান দীঘল নহয় শিলসাঁকোখন, মানে এতিয়া মানে বহু যুগৰ পুৰণি যুগৰ যিহেতুকে এতিয়া সৰু। তো অলপ মানে চৰকাৰে যদি অলপ কিবাকৈ মেৰামতি অলপ চাফ চিকুণ কৰি ৰাখিলে ভাল হয় আৰু, যিহেতু পুৰণিকলীয়া স্মৃতি।
সেইটো মানে এতিয়া আমি যিটো দেখিবলৈ পাইছোঁ মানে তাতে আহি ইমান ভাল নহয় আমাৰ এইখন যে নাম ডাঙৰ শিলসাগৰ বুলি প্ৰায়ভাগ নাজানিবই মানে আমি একচুৱেলি কিতাপতো পঢ়িবলৈ পাওঁ আৰু আজিকালিতো ইউটিউবতো দেখিবলৈ পাৰোঁ বিভিন্ন ব্লগাৰে দেখুৱাই থাকে এই আপাৰ আচামৰ যিসকলে মানে যিসকল আপাৰ আচামৰ ইউটিউবাৰ আছে কিছুমানৰ পৰা জানিবলৈ পাওঁ চ' দেখি আহিলোঁ পুতুককৈ মানে পাৰ হৈ আহিলোঁ আৰু ইফালে শিৱসাগৰৰ দিচাং নৈ পাৰ হৈ আহিলোঁ তাৰপিছতে শিৱসাগৰ মানে শিৱদৌলৰ ছাইডত সোমাই যাব লাগেতো আমি মেইন ৰাস্তাইদি আহি আছোঁ চ' দেখা নাপালোঁ চ' আৰু চাবলৈ চেষ্টা কৰিম কি কয় তলাতল ঘৰ আৰু শিৱদৌল আপোনালোকো দেখুৱাম নহয় জানো ত' গাইছ এয়া হৈছে মৰাণৰ চাহ বাগিচা তিলৈ জেগা আপোনালোকক দেখুৱাম মই ওচৰৰ পৰা যায়গৈ মানে কেনেকুৱা ফিলিংছটো কৈছোঁ মানে কিবা খুবেই ভাল লাগিছে মোৰ আহি ইয়াতে গাইছ ইমান মানে অলপ ৰাস্তাকেইটা বেয়া হৈ আছে চ' ইয়াতে কাম কৰা মানুহবিলাকে কাম কৰি আছে বাগানৰ বহুত গাইছ বহুত ভাল লাগিছে মোৰ মানে বিশেষকৈ বহুত মানে সৰুৰ পৰা আশা আছিলোঁ ন এনেকুৱা জেগাবিলাক চাবলৈতো অলপ এণ্ট্ৰি কৰি দিওঁ আৰু লাইফ মানে চুই চাওঁ কেনেকুৱা ফিলিংছ মানে কাৰণ চাহপাত মানে এয়া গাইছ চাওক গাইছ পূৰা একদম যিহেতুকে আপাৰ আছাম কিহৰ কাৰণে বিখ্যাত এয়া চাহপাতৰ কাৰণে বিখ্যাত ন এনেকুৱা ইয়াৰ আগত মানে মানুহবিলাক আহিছে কাম কৰা মানুহবিলাক চ' গাইছ ভাল লাগিছে অলপ দেখুৱাইছোঁ আপোনালোকেও ভাল লাগিছে বুলি আশা কৰিছোঁ এইবিলাক গছ আছে মাজে মাজে কি ধুনীয়া লাগিছে মানে গাছ ৱাও আহিছোঁ মানে এতিয়া মানে গাছ ভাল লাগিছেতো ভাল লাগিছে চ' আপোনালোকক এনেকুৱা ধৰণৰ ধুনীয়া বস্তু দেখাইছোঁ যিহেতুকে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশাটো ৰাখিছোঁ আৰু লাইক কমেণ্টটোকো জনাই দিব তেতিয়া মই গম পাম মানে তো জানিব পাৰিম যে কিবা ভাল পাইছে তো আকৌ ভিডিঅ' বনাবলৈ তেতিয়া মানে উৎসাহটো বাঢ়েতো হয়নে নহয় গাইছ তো এনেকুৱা ধৰণৰ পৰিৱেশ এয়া মানুহ আহি আছে কাম কৰা মানুহ তিলৈ জেগাটো মৰাণৰ তিলৈ তো অলপ ফটো মানে উঠিছোঁ গাইছ ভাল লাগিছে বহুত ভাল লাগিছে কাৰণ মানুহবিলাক আছে ওচৰতে আছে তেলৰ ডিপু ইণ্ডিয়ান অইল মানে মোৰ মানে কেনেকুৱা লাগে টোপনি লাগি আছে তথাপিও অলপ ভাল লাগিছে মানে পৰিৱেশটো চ' উঠিছোঁ অলপ ফটো অকলে মোৰ লগৰজন মানে গাড়ীতে বহি আছে চ' তাত টোপনি মাৰি আছে কি কম গাইছ আৰু এতিয়া যাওঁগৈ নহ'লে আৰু কিবা কয় ন' পাৰ্মিশ্যনত সোমাইছে ন গাইছ কিবাটো হ'ব পাৰে ন তো এনেকুৱা ধৰণৰ ভাল লাগে আৰু জেগাবিলাক তো আমি আৰু প্ৰথম আহিছোঁ ন মই তো খুবেই এক্সাইটেড ভাল লাগি আছে মনটো আৰু ভাল দেখিবলৈ মানে আশা কৰিছোঁ ভালকৈ দেখা পাম কিবা কিবি নহয় জানো ইয়াতে এনেকুৱা ধৰণৰ টেম্পু চলে মৰাণত